নমস্কাৰ কি খবৰ সকলোৰে নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আহকচোন আজি ভিডিঅ'টো কিয় বা বনাবলৈ লৈছোঁ কিবা আপোনালোকক দেখুৱাব পাৰোঁ তাকে ইয়াৰ পৰাই আৰম্ভ কৰোঁ ৰ'ব এইখিনিতে এটা কথা মই কৈ থওঁ মই যে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো দিছিলোঁ সেই ভিডিঅ'টোত মই আচলতে খুব অসুস্থ হৈ আছিলোঁ হ'লেও আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ কাৰণ সেই ভিডিঅ'টোৰ আপোনালোকে গম পালেই যে মই কথাখিনি কৈ দিছিলোঁ যে সেইটো এদিনত বনোৱা ভিডিঅ' নহয় আৰু বহু দিনৰ ক্লিপসমূহ মই ৰাখি থৈছিলোঁ আৰু সেই ভিডিঅ'টোত মই এনেধৰণেৰে কথা কৈ আচলতে ভিডিঅ'টো বনাবলৈ মোৰ স্বাস্থ্য যিহেতু বেয়া আছিলে সেয়ে মই এনেধৰণেৰে আপোনালোকক কথা কৈ ভিডিঅ'টো বনোৱা মোৰ দ্বাৰা সম্ভৱ হৈ উঠা নাছিল গতিকে এতিয়া আপোনালোকে দেখিছে যে মই খুব হাঁহি ফূৰ্তি কৰি আছোঁ খুব ভালদৰে কথা আপোনালোকক ক'ব পাৰিছোঁ গতিকে গম পাইছে যে মোৰ স্বাস্থ্য বৰ্তমান ঠিক হৈ গ'ল গতিকে আহকচোন আজি ভিডিঅ'টো বা মই কিয় বনাইছোঁ আপোনালোকৰ জানিবলৈ মন যোৱা নাই জানো নিশ্চয় গৈছে গতিকে আহক আজি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া এয়া চাওক দেউতাই খুব ধুনীয়াকৈ হাঁহটো পাখি চাখি গুচাই আছে আজি হাঁহ খোৱা হ'ব দেই ৰাইজ এতিয়া মই ৰাতিপুৱাই কেইটামান ভাত ৰান্ধিলোঁ এয়া দেখিছেই নহয় মই কি লৈ লৈছোঁ গতিকে এয়া আমি সকলোৱে খাই লওঁ তাৰপিছত এয়া দেখিছেই নহয় আলু পিঁয়াজৰ বাকলি গুচোৱা হৈ গ'ল কাৰণ হাঁহটোৰ কথা আছে যে এতিয়া মাংসৰ কাৰণে এয়া আদা নহৰু ধুনীয়াকৈ গুচাই ল'লোঁ এয়া দেখিছেই নহয় লগতে ভোট জলকীয়াও আছে দেই এয়া চাওক মই খুব ধুনীয়াকৈ এতিয়া এইখিনি পিচি ল'লোঁ মছলাখিনি কিমান আৰু একেৰাহে ভিতৰতে সোমাই থাকিম সেয়ে ভাবিলোঁ বোলো বাহিৰখনো এবাৰো চাই আহোঁ কি বা হৈ আছে বাহিৰত সেই এবাৰ বাহিৰখনলৈ চাওঁ বুলি আহিলোঁ ইয়াত চাগে দেখিছেনে বাহিৰখন আপোনালোককো এবাৰ মোৰ লগতে দেখুৱাই দিছোঁ আপোনালোকক দেই এতিয়া আকৌ ভিতৰলৈ এয়া খুব ধুনীয়াকৈ হাঁহৰ মাংস দেউতাই কাটি মেলি শেষ কৰিলে আৰু এয়া চাওক খুব ধুনীয়া হাঁহৰ মাংসৰ আৰু আজি এইটো হাঁহটো যিহেতু গম পালেই ঘৰৰ গতিকে বাকীখিনি চাই থাকিব দেই পিছলৈ বা কি হয় নে কি কয় এয়া চাওক কোমোৰা আচলতে হাঁহৰ লগত কোমোৰাই নাখালে কিহে কাম হয় নাককচোন এইটো হৈছে একদম মেইন বস্তু গতিকে আজি হাঁহে কোমোৰাই পূৰা একদম অকণমান হাঁহি ল'ব দেই বাকী এইটো হৈছে আমাৰ আলু আৰু এইফালে দেখিলেই অথনি এইবোৰ চব ধুনীয়াকৈ ঠিক ঠাক কৰি মেলি থোৱা হৈছে গতিকে এয়া দেখিলে নহয় এইফালে হাঁহ এইফালে কোমোৰা এইফালে আলু গুটি আজি আৰু নকৈছোঁ আৰু দেই একদম মানে বোলো হাঁহে কোমোৰাই লবা জুতি তেহে হ'ব ভণ্টিৰ বাৰ্থডে চেলিব্ৰেশ্যন আজি এয়া চাওক এয়া একদম সিজি আছে দেখিছে নহয় ইয়াত আলু আৰুতো জানেই ন কোমোৰা আৰু হাঁহৰ মাংস এয়া চাওক খুব ধুনীয়া হৈছে ন টেষ্টি চাওক কিমান ধুনীয়া হৈছে ন মাংসখিনি দেখিয়ে মোৰ ল'বৰ পানী একদম পৰি গৈছে ভাল হৈছে অৱশেষত মাংস হৈ গ'ল ৰান্ধি এয়া মোৰ দেখিয়ে লোভৰ পানী পৰিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব চাওঁ কি কৰি আছা তুমি একো নাই চাওঁ বা আজি ষ্টেটাছত অকল তুমি ধুনীয়াকৈ ভাত পানী ৰন্ধা হৈ গ'ল আৰু এতিয়া সকলোৱে খোৱা বোৱাত লাগিব গতিকে ময়ো ভাবিছোঁ যে মাহঁতে যিহেতু মাংস বাঢ়ি আছে গতিকে ময়ো ভাবিলোঁ যে মই সৰুকৈ এটা আপোনালোকক দেখুৱাম ৰেচিপি আচলতে আপোনালোকে খাব পাৰিব মূলাৰ ৰেচিপি আচলতে মই মূলা ভাজিলে খুব বেয়া পাওঁ খাই মানে এটা গোন্ধ আহি থাকে সেই গোন্ধটোৰ কাৰণে মই খুব বেয়া পাওঁ খাই গতিকে মই কিন্তু কেঁচাই মূলা খাই বিৰাট ভাল পাওঁ এনেকুৱা নহয় যে গাজৰৰ নিচিনা টুকুৰা তেনেধৰণে নহয় কিন্তু মানে চাটনি বনাই খাই মই খুব ভাল পাওঁ গতিকে আহকচোন কেনেধৰণেনো মই চাটনিটো বনাওঁ আপোনালোকেও যদি ভাল পায় ঘৰত এবাৰ চেষ্টা কৰি বনাই খাই চাব আৰু যদিহে ভাল পায় তেনেহ'লে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব এয়া মই মূলা কেইটামান ধুনীয়াকৈ গুচাই মেলি ল'লোঁ বাকলিবোৰ এয়া চাওক আৰু এইফালে মই লগত লৈছোঁ এয়া আদা এয়া নহৰু আৰু এয়া হৈছে জলকীয়া আপোনালোকে নিজৰ আন্দাজমতে দিব বা এইখিনি আপোনালোকে দিব আৰু মই এতিয়া এইবোৰ এনেধৰণেৰে সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'ম এয়া দেখিছে নহয় এয়া মই কাটি আছোঁ কটাৰীৰে গতিকে এনেধৰণে মিহি মিহিকৈ কাটি এই মিক্সাৰত ভৰাই দিম তাৰপিছত চাই থাকক আৰু এয়া মই এতিয়া ধুনীয়াকৈ ধনিয়া কেইজোপামান লৈ ল'লোঁ এয়া মই ইয়াত মূলাখিনি দি ল'লোঁ আৰু ইয়াত দেখিছেই ধনিয়া দিলোঁ আদা নহৰু জলকীয়া যিখিনি মই ৰাখি থৈছিলোঁ সেয়া সম্পূৰ্ণকৈ গোটেইখিনি দি ল'লোঁ আৰু ইয়াতে অকণমান পানী দিম পানী আৰু অকণমান নিমখ দিম অকণমান নিমখ আৰু অকণমান পানী দি ল'লোঁ এতিয়া মই ধুনীয়াকৈ সাঁফৰখন বন্ধ কৰি দিম এয়া চাওক মোৰ চাটনি খুব ধুনীয়াকৈ হৈ গ'ল আপোনালোকে এনেদৰে ৰেচিপিটো যদি দেখি ভাল পালে তেনেহ'লে খাব পাৰিব এতিয়া মই ধুনীয়াকৈ বাতিত ধুনীয়াকৈ লাহেকৈ উলিয়াই ল'ম আৰু এইফালে ভাত বাঢ়ি থোৱা আছেই এয়া চাওক
কিমান ধুনীয়া লাগিছে ন দেখিবলৈ। ফালে এয়া পাপৰ। যদিহে আপোনালোকে এনেধৰণেৰে খাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে খাব পাৰিব। আৰু এতিয়া আমি আছোঁ আমাৰ শাকনি বাৰীত। সেইফালে মায়ে বুটলি আছে শাক ৰাতিলৈ বুলি। এয়া মা, অঁ মা, মাক দেখুৱাই দিছে এফালে। আৰু এয়া মোৰ পাছফালে আছে দেউতাই পঢ়ি আছে এখন কিতাপ। গতিকে আহকচোন দেউতাইনো কোনখন কিতাপ পঢ়ি আছে এবাৰ নামটো চাই লওঁ। কি পঢ়ি আছা? কাবুলিৱালা বাঙালী স্ত্ৰী। অঁ চাওঁ নি কিতাপখন, দেখাই দিয়াচোন এবাৰ। কাবুলিৱালা, অঁ সুস্মিতা বন্দ্যোপাধ্যায়, কাবুলিৱালা বাঙালী স্ত্ৰী, অনুবাদ অমূল্য হাজৰিকা। কিতাপখন বহুত বঢ়িয়া লাগিছে পঢ়ি। ভাল লাগিছে, বঢ়িয়া, বহুত ধুনীয়া। ঠিক সেই সময়তে এয়া চাওকচোন, অথনিৰে পৰা অপেক্ষা কৰি কৰি সেয়া ভণ্টিৰ লগৰ দুজন আহি উপস্থিত হৈছেহি। এয়া মোৰ বেষ্ট ফ্ৰেণ্ডৰ ভাইটি। এইজনী এজনী চিঞৰা। অঁ ব'লা ব'লা ভিতৰলৈ ব'লা। আচলতে আজি মোৰ ভণ্টিৰ জন্মদিন, আপোনালোকে নিশ্চয় গম পাইছেই। ওলাইছে এয়া ভণ্টিৰ নাম কি আছিলে? অঁ পাপুলি। আৰু এইফালে আমাৰ লখিমী, আৰু এইফালে আমাৰ বসন্ত। সেনেকৈ গোটেইকেইটা আহিলে এতিয়া ভণ্টিৰ জন্মদিন বুলি। গতিকে কেকটো কটা হ'ব। এয়া কেক, এইটো কেক আৰু এইফালে এইবোৰ কেণ্ডেল। এইফালে মাও আহিলে, মা লুকাই দিছে। মিচিকীয়া হাঁহিটো মাৰি দিছে ধুনীয়াকৈ। তাৰপিছত আৰু কেকটো কটা হ'ব নে কি? এয়া এইটো কেক, আজি 20 বছৰ সম্পূৰ্ণ হ'ব। Happy birthday to you, happy birthday to you, happy birthday dear Bonnie, happy birthday to you. হয়নে? ঠিকে আছে। মোৰ মুখত প্লিজ নাহানিবা দেই। মই বসন্ত অকণমান সানি দিছোঁ, তহঁতি খুৱাই দে। খালোঁ কেক চেক। তাকে এয়া বেষ্ট ফ্ৰেণ্ডক চাওক, এয়া ধুই পেলালে। অঁ 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 চাওঁ চাওঁ এতিয়া এয়া চাওক ভাইটি ভণ্টি সকলোৱে ধুনীয়াকৈ ভাত পানী খাই আছে। কেনেকুৱা হৈছে মাংস? কেনেকুৱা হৈছে? ভাল হৈছে। এয়া বাৰ্থডে গাৰ্লে কাম কৰিছে। অঁ চাই পেলাই মিলিককৈ হাঁহি এটা মাৰি দিয়ক। এয়া এতিয়া ভণ্টিহঁতে কেক চেক কাটি মেলি ল'লে, আৰু তাৰপিছতে ভাইটিহঁতক ভাত খাবলৈ বুলি মাতিলোঁ। তেওঁলোকে এতিয়া ভাত খাই আছে। এতিয়া আহিছে ৰাইজসকলৰ ফটো ছেশ্যন দেই। এয়া ইহঁত এতিয়া যাবলৈ ওলালে, ভণ্টিহঁতে গ'লগৈ, দেউতাই থ'বলৈ গৈছে। এয়া আমাৰ ঘৰৰ নতুন সদস্য দেই। ভিডিঅ' বনাইছে দেই। হেল্ল'। হাই চুইটিয়া, হাই চুম্বা। এয়া আমাৰ হোমেন ভাইটি। এইফালে আমাৰ উৎপল, এইফালে আমাৰ বসন্ত, এইফালে আমাৰ আইদেউ। ভাত পানী খাই শেষ হোৱাৰ পাছত এয়া সকলোৱে এতিয়া আমি আড্ডাত বহি আছিলোঁ। এইফালে আমাৰ একেবাৰে শেষৰ সদস্য, মোৰ খুব মৰমৰ ভাইটি, আচলতে মোৰ ভণ্টিৰ লগৰ, আৰু ইয়াৰ নাম হৈছে কি? অঁ ইয়াৰ নাম হৈছে হোমেন।
গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায়। ধন্যবাদ।